স্বাগতম ৰাইজ আকৌ এটা নতুন ভিডিঅ'লে সো আমাৰ এটা সিৰিজ চলি আছিল অসমৰ ইতিহাস নামৰ য'ত এটো আজি আমাৰ তৃতীয় খণ্ড হয় আগৰ দুটা খণ্ড আমাৰ হ'ল ইয়াত আমি অসমৰ ইতিহাসৰ বেলেগ বেলেগ আমি মন্দিৰ হওক বা আমাৰ ইতিহাসৰ ডাঙৰ কথা হৈ গ'ল আমাৰ যেতিয়া যুদ্ধ হৈ গ'ল আহোমৰ মোগলৰ মাজত আমি হেবু চাম আগৰ দুটা খণ্ডত আমি উমানন্দ আৰু অশোকতা মন্দিৰৰ বিষয়ে চালো আজি তৃতীয় খণ্ডত আমি উগ্ৰতাৰা মন্দিৰৰ বিষয়ে চাম আহক ৰাইজ আজি খণ্ডটোত আমি উগ্ৰতাৰা মন্দিৰৰ বিষয়ে চাম গুৱাহাটী চহৰৰ মাজমজিয়া উজান বজাৰত অৱস্থিত উগ্ৰতাৰা মন্দিৰ য'ত মা তাৰাৰ ৰূপত আছে এই মন্দিৰটো 1725 চনত শিৱসিংহৰ দ্বাৰা বনোৱা হৈছিল সো 51টা শক্তিপীঠত এটা শক্তিপীঠ উগ্ৰতাৰা মন্দিৰো হয় যেনেকৈ কামাখ্যা মন্দিৰত মা সতীৰ ইউনি পাৰ্টটো পৰিছিল তেনেকৈ উগ্ৰতাৰা মন্দিৰত সতীৰ নাভি পাৰ্টটো পৰিছিল ইয়াত বশিষ্ঠ মুনিয়ে সাধনা কৰিছিল যে আপুনি দেখিছে বশিষ্ঠ মুনি আৰু মা তাৰাৰ প্ৰতিমা বনোৱা আছে সো এটো হৈ গ'ল আপোনাৰ মন্দিৰৰ পিছফালে গৰ্ভগৃহটো পুৰা ৰঙা কালাৰত বনোৱা হৈছে কিন্তু কয় যে মন্দিৰটো আগতে এনেকুৱা ৰূপত নাছিলে এবাৰ বহুত জোৰত ভূমিকম্প এটা আহিছিলে সো ভূমিকম্পটো আহোঁতে মন্দিৰৰ ওপৰৰ ভাগটো মানে ধ্বংস হৈ গৈছিলে এতিয়া যোনটো আপোনালোকে মন্দিৰ দেখিছে এই মন্দিৰটো ওচৰৰ চুবুৰীয়া মানুহবোৰে নিজে আকৌ এটোক ৰিকনষ্ট্ৰাক্ট কৰিছে উগ্ৰতাৰা মন্দিৰত মা পাৰ্বতীক তাৰাৰ ৰূপত পূজা হয় মন্দিৰৰ পূব দিশে এটা পুখুৰীও বনোৱা হৈছে শিৱসিংহৰ দ্বাৰা বনোৱা হৈছিলে এই পুখুৰীটোৰ নাম জৰ পুখুৰী হয় সো আজি আমি অসম ইতিহাসৰ 3 নম্বৰ খণ্ডত আমি উগ্ৰতাৰা মন্দিৰৰ বিষয়ে চালো আশা কৰিছো আপোনালোকে কিবা এটা নতুন বস্তু শিকিব পালে যদিহে ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত জয় আই অসম